আজি এটা মই ধুনীয়া ৰেচিপি বনাম আপোনালোকক দেখাই থাকিম চাই থাকিব আজি বনাম ভকুৱা মাছৰ ৰেচিপি মানে ভকুৱা মাছ মানে আমি ভকুৱা মাছ বুলি কওঁ কিন্তু উজনিত যে বাহু মাছ বুলি কয় এটো বাহু মাছৰ ৰেচিপি কিহে কিহে বনাম মই আপোনালোকক দেখাই থাকিম চাই থাকিব এই বস্তুখিনি দেখাইছো মাছটো হৈ গল আৰু এয়া মই পিয়াজৰ পেষ্ট ললো এটো হৈ গল নাৰিকলৰ পেষ্ট ললো আৰু হৈ গল এটো তিলৰ পেষ্ট তিলৰ লগত আছে আদা নহৰু পেষ্ট মই পেষ্ট নকৰতে দেখাবলে নহল মই পেষ্ট কৰি পেলাই দেখাইছো এতিয়া মই আপোনালোকক বনাই দেখাম আপোনালোকে চাই থাকক আৰু চাই থাকিব একদম হেখলৈকে চাই থাকিব ভিডিওটো মই আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম কেনেকৈ বনাও মাছটো কটা বছা হৈ গল এতিয়া মই নিমখ হালধি ধুনীয়াকৈ মিলাই লৈছো আৰু এতিয়া মই মিলাই উঠি ফ্ৰাই কৰিম এয়া হৈ গল মিলোৱা নিমখ হালধি মিলোৱা হৈ গল এতিয়া মই ফ্ৰাই কৰিম এতিয়া মই মাছটো ভাজি লৈছো ধুনীয়াকৈ এয়া হৈ গল ভজা দেখিছে নহয় এতিয়া মই পেষ্ট বনাই থোৱা পিয়াজখিনিত হালধি অকমান আৰু জলকীয়া গুৰি অকমান মিলাই লৈছো আৰু এয়া তেল দি লৈছো কেৰাহীটোত তেলো বেছি দিব নালাগে এয়া দেখিছে নহয় ধুনীয়াকৈ মই হানি ললো বস্তুখিনি মিলাই ললো পিয়াজৰ পেষ্টখিনি আৰু এয়া মই তেলত ঢালি দিলো চাই থাকক আপোনালোকে মই ধুনীয়াকৈ দেখাই আছো এয়া মই পিয়াজৰ পেষ্টখিনি জলকীয়া গুৰি আৰু হালধি মিলাই পেলাই মই কেৰাহীত ধুনীয়াকৈ দি ললো অলপ দেৰি ভাজিব লাগিব বেছি দেৰি নহয় তাত তেল এটা ওলাব অলপ দেৰি ভাজি থাকিব লাগিব আৰু চাই থাকক মই আপোনালোকক কি কৰি আছো গোটেইখিনি দেখাই আছো এয়া দেখিছে নহয় তাত আৰু অকণ মই পানী মিলাই দিলো পানী মিলাই পেলাই বস্তুটো ভাজি লৈছো এতিয়া দি দিম মই নাৰিকলৰ পেষ্টখিনি দেখিছে নহয় নাৰিকলৰ যিখিনি পেষ্ট কৰি থৈ দিছিলো মই অলপমান পানী দি পেলাই থৈ দিছিলো সেইখিনি ধুনীয়াকৈ দি দিলো ঢালি পেলাই এয়া বাটিটো অকমান একেবাৰে আউখালি মেলি চফাকৈ ধুনীয়াকৈ ঢালি দিছো তাৰ পিছত এখিনি মই এতিয়া অকমান দেৰি উতলিবলৈ দিম উতলাৰ পিছত অকমান দেৰি উতলিব তাৰ পিছত মই উতলাৰ পিছত দি দিম তিলৰ পেষ্ট বনাই থৈ দিছিলো যে সেই তিলখিনি মই ঢালি দিম চাই থাকক মই পেষ্ট বনাই থোৱা তিলখিনি ঢালি দিলো এতিয়া দুয়োখিনি মিলাই কিমান ধুনীয়া লাগিছে চক দেখিবলৈ কি মজা লাগিছে লাষ্টত কিন্তু মাছ দিয়াৰ পিছত এটা কলা ৰং আহিব এতিয়া অলপ হালধীয়া ৰং নিচিনা হৈ আছে সেইটো কলা হৈ যাব কলা হলেও একদম টেষ্টফুল একদম মজা খাবলৈ এতিয়া মই নিমখ দি দিম নিমখটো কিন্তু আগতীয়াকৈ দিব নালাগে এতিয়া এটা জোখ মিলাই পেলাই আন্দাজ অনুযায়ী আপুনি নিমখখিনি দি ল'ব তাৰ পিছত দিব এয়া মাছ উতলিব যে অকমান উতল বুৰবুৰণি আহিব তেতিয়া মাছখিনি তাত দি দিব লাগিব একদম মজা লাগিব খাই এচক ডাঙৰ মাছৰ টুকুৰাকেইটা দি দিলো দি পেলাই এতিয়া অকমান খালি ঢাকন মাৰি নিদিব ঢাকন মাৰি দিলে কি হ'ব উফৰি আহি যাব ফেন নিচিনা হৈ যাব যে একদম জুইটো কমাই থব লাগিব ঢাকনখন নিদিয়াকৈ থব লাগিব ঢাকনখন দিলে উফৰি আহিব পাৰে গতিকে আপোনালোকে জুইটো কমাই থৈ দিব এয়া উতলিছে আৰু বেছি সময় নালাগে এই চক ইমান ধুনীয়া লাগিছে চক টেষ্টি কলা হৈ গল খালি মাছটো কিন্তু একদম তিলৰ টেষ্ট নাৰিকলৰ টেষ্ট কি ধুনীয়া টেষ্ট আহিব নহয় আপোনালোকে খাই পেলাই চাব তেতিয়া গম পাব যে বস্তুটো কিমান ধুনীয়া লাগে খাই পেলাই এয়া চাইছে কি মজা লাগিছে তিলৰ আৰু নাৰিকলৰ লগত মাছৰ আঞ্জা এয়া হৈ গল আৰু এয়া আপোনালোকে খাই চাবচোন একদম টেষ্টি এতিয়া সবজি খাবলৈ ৰেডি হৈ গল আপুনি যদি মন কৰে ৰুটিৰ লগত খাও বুলি তেনেহলে ৰুটিৰ লগতো খাব পাৰে আৰু বোলে নহয় ভাতৰ লগতে খাব মন কৰে তেতিয়াহলে ভাতৰ লগতো খাব পাৰে ভিডিওটো চাই যদি ভাল লাগিলে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব